প্লান্টেশ্যনটো কৰিছে? মই কৰা নাই, কৰিম বুলি ভাবি আছোঁ। কিমান টকা যায়? নাই বেছি নহয়, 1.5 লাখ মান যাব আৰু। এই আপুনিতো বাহিৰৰ মানুহ, ভিতৰত নহয়। বাহিৰত গৈ পেলাই কৰিলে কিমান খৰচ হ'ব? বাহিৰত এভাৰেজ 100,000 বাট যাব। ঠিক আছে। বাট মানে আপোনাৰ ইণ্ডিয়াত আপোনাৰ ইণ্ডিয়াৰ পৰা যদি আমাৰ ভাৰতৰ পৰা যদি না মানুহ হে কি হ'ল তুমি কোৱা, ইয়াতে কোৱা। 102 কাৰ 102 কাৰ 102 টো হিমন্ত বিশ্ব শৰ্মা, মৃত্যুঞ্জয় না 102 নহয়, এইটো 108 102 ক'ৰ হ'ব কোৱাচোন তুমি? ফৰিদ মহাত্মা তুমি কোৱা ফৰিদ মহাজনে ক'ব, কওক 102 কি? 102 108 আপোনালোকে হঠাৎ যে ডমিনজত আহিলে কি কাৰণে আহিছে কওকচোন? আপোনাৰ মন্তব্য। ডমিনজতে পিজ্জা খাবৰ কাৰণে, কিন্তু সি এতিয়া পিজ্জা দিওঁতে পৰঠা দি দিলে। আমি ডমিনজত আহিছোঁ, কিন্তু এনেকৈ হ'ল আমি বস্তুখিনি চব চিনি নাপাওঁ। আমি ডমিনজত ইমান নাহোঁতো, আহিছোঁ, কিন্তু নতুন বস্তু এটা ইহঁতে ক'লে যে এইটো নতুন বস্তু, এইটো ভাল লাগিব। এতিয়া আমি খাই থাকিলোঁ, সেইটোতো ঘৰত বনোৱা পৰঠা আছিল। আজি 109 টকা দি এটা পৰঠা খালোঁ আমি। ৰাইজ আপোনালোকে জনাব যে 109 টকাৰ পৰঠা ঠিক আছে নে 20 টকাৰ পৰঠা ঠিক থাকে? এইটো সোমাই দিম পকেটত আৰু ঘৰত গৈ ব্ৰেডৰ লগত খাম। तो आज ही ब्लॉगत फनी मस्ती ब्लॉग अब आप बोलिए क्या बोलना है? हमको क्या बोलना है? हमको तो यही बोलना है कि इनाम भाई हम लोग को जो पराठा खिलाया है वो पराठा नहीं खाया है। अब ये पराठा खाया है। डोमिनोज का बेइज्जती मत कीजिए। बोलिए पिज्ज़ा खाया है लेकिन पराठा स्टाइल में। हम लोग इतना फील्डी वाला आदमी है, हमारा इनाम भाई डोमिनोज में आके बैठ के और डिलीवरी चार्ज दे के ऑर्डर कर रहा है ऑनलाइन पे। से याद डोमिनोजत बही आহি অনলাইন অৰ্ডাৰ কৰি আছে 45 रुपीस ডেলিভাৰী চাৰ্জ। কিমান ফিল্ডি আপনি কিবা কওক? মই খোৱালে মতলব নাই, খোৱালে মতলব। এই আৰু কামটো দি আহিছে ইনামৰ অবজেকশন। এইটো শাৰ্টটো পিন্ধি আহিছে, এইটো হ'ল বাহিৰা মানুহে পিন্ধাৰ শাৰ্ট নহয়, এইটো ভিতৰৰ মানুহে পিন্ধা। শাৰ্টটো বেয়া নেকি? মই ভালকৈ দেখাচোন, এই শাৰ্টটো বেয়া নেকি? ইনামৰ অবজেকশন এতিয়া এই এটাটোৰ ভাল নালাগা, এতিয়া মই শাৰ্টটো খুলি আহিব লাগে, এটাটো ভাল নালাগা। চাওকচোন শাৰ্টটো বেয়া নেকি? মই মানুহটো বেয়া হ'ব পাৰোঁ, কিন্তু শাৰ্টটো ইমান ধুনীয়া। ৰাইজসকল জনাবচোন, শাৰ্টটো কমেণ্ট কৰি জনাব। বহুত ভাল। আমিতো আচলতে ড্ৰেছিং চেন্স ফেশ্বন চেন্স এইটো আজি ব্লগটো হ'ব আৰু এটা মস্তি ব্লগ হ'ব। আজি যিমানখিনি কথা কৈছোঁ চব যাব আজি। আজি এইটো মস্তি ব্লগ, এইটো মস্তি ব্লগ। একো নাই, এইবিলাক ওলাই অসুবিধা নাই। অলপ চলপ মস্তি ব্লগ চাইলে আপোনাৰ চুলি নাই। চাওক, আহিছোঁ আমি হোজাইৰ পৰা আজি নগাঁও ডমিনজত পিজ্জা খাবলৈ। লগৰ এজন বাহিৰৰ পৰা আহিছে, বেংককত থাকি। সি ক'লে ব'লা আজি ট্ৰিটটো ট্ৰিট ই দি আছে, বাহিৰৰ পৰা আহিছে, ইনকাম কৰি আহিছে। আমিতো দুখীয়া মানুহ, ভিতৰত থাকোঁ, বাহিৰত নাযাওঁ। গতিকে ই ট্ৰিটটো দি আছে, ক'লে পিজ্জা খাম। ইয়াত আহিলোঁ, ইহঁতে ক'লে ভাল নতুন পিজ্জা আছে, নতুন ষ্টাইলৰ আহিছে, খাওক, এইটো ভালেই হ'ব। আমিতো খালোঁ, কিন্তু এইটো পৰঠা ষ্টাইলত হ'ব বুলি আমি নাজানো। গতিকে আপুনি কওক কিবা এটা। খোৱালে মতলব নাই, খোৱালে মতলব। বাহিৰৰ মানুহে কওক কিবা। আপুনি কওক কিবা। মই পইচা অৰ্ডাৰ দিয়াত ব্যস্ত আছোঁ। পইচাটো কি দেখিলে চালেনে আপোনালোকে? আমি আচলতেই আমি ভিতৰৰ মানুহ, বাহিৰৰ নহয়। গতিকে আমাৰ পিজ্জাটো পইচা হৈ যায়। এইটো বন্ধুসকল আৰু অৰ্ডাৰ চলি আছে হা, আপোনালোকে চাওক অৰ্ডাৰটো কেনেকৈ কৰে চাওক। অৰ্ডাৰ বস্তু লৈ অৰ্ডাৰ নহয়, পইচা লৈ অৰ্ডাৰ। বস্তুটো যদি ভাল হয়, যদি 400 হয়, ফটকৈ অৰ্ডাৰটো কেঞ্চেল কৰা হয়। সেই অৰ্ডাৰটো চলি আছে, চাওক আপোনালোকে।
বস্তুৰ অৰ্ডাৰ নহয়, এইটো টকাৰ অৰ্ডাৰ। 299, 259, ঠিক আছে? 250 এইটো ঠিক আছে, এইটো 400 হৈ গ'লে আকৌ কেঞ্চেল হৈ যাব। টকাটো কম হ'ব লাগে। চাওক খাই বৈ কি অৱস্থা কৰি ৰাখিছে। ডেলিভাৰী চাৰ্জ ইয়াত বহি বহি ডেলিভাৰী চাৰ্জ দি আছে ইহঁতে। ইহঁতক বাৰে বাৰে মই কৈ আছোঁ টেক এৱে বা ডাইন ইন কৰি দিয়ে, ইহঁতে ডেলিভাৰী দি আছে, ডেলিভাৰীটো দি আছে, ইয়াতে ডেলিভাৰ্ড হৈ আছে, আমি ইয়াৰ পৰা খাই আছোঁ, ইহঁতে ইয়াত বহি বহি 45 ৰুপিজ ডেলিভাৰী চাৰ্জ দি আছে। চাওক কিমান ডেলিভাৰী চাৰ্জ লগা নাই, কিন্তু আগতে যিখিনি ইমানখিনি খাইছোঁ যে গোটেইখিনিতো আমি ডেলিভাৰী চাৰ্জ দি দিছোঁ অলৰেডি। এতিয়া মই কোৱাৰ কাৰণে ইহঁতে ডেলিভাৰী চাৰ্জ তেতিয়া দিয়া নাই। চাওক এতিয়া চুলিখিনি নাইকিয়া হ'ল একেবাৰে, সেইটো চাওক মানে ডেলিভাৰী দিওঁতে দিওঁতে চুলি নাইকিয়া হৈ গ'ল। গতিকে বন্ধুসকল আপোনালোকে যদি নগাঁৱলৈ আহে তেন্তে ডমিন'জত আহিব, আহি খাই যাব। এনেকুৱা এটা পিজ্জা লৈছে আৰু আমি লাল চাহ ভিজাই খাব লগা হৈছে। কিমান টাইট মানে ৰঙা চাহ। 586 হৈ যায়, 586 গতিকে বন্ধুসকল আপোনালোকে আজিৰ ভিডিঅ'টো কেনে লাগিলে জনাব। আৰু এইটো টোটেলি এটা ফানি আৰু কমেডি ভিডিঅ' হয়, অলপ মস্তি ব্লগ আৰু বস্তি হিচাপত কৰিলোঁ। গতিকে ইয়াত যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰি দিব আৰু নিজৰ সৰু ভাইটি বা দাদা হিচাপত এইটো নতুনকৈ অৰ্ডাৰ হৈছে, এতিয়া আকৌ আহিব, তেতিয়া অৰ্ডাৰটো আমি খোৱা আৰম্ভ কৰিম। নিশ্চয় আপোনালোকে খোৱাখিনি দেখুৱাম। ইমানলৈকে আমাৰ ভিডিঅ'ত থাকিব আপোনালোকে লাষ্টলৈকে। আৰু আপোনাৰ যিখিনি এতিয়া অৰ্ডাৰ আহিব আপোনালোকক কি কি আহিছে আপোনালোক দেখুৱাম। গতিকে ফুল ভিডিঅ' লাষ্টলৈকে চাই থাকিব। বন্ধুসকল আজি যিটো অৰ্ডাৰ কৰা আছিল এইটো কেঞ্চেল হ'ল, কাৰণ টকা বোলে বেছি হৈ যায়, বাজেটৰ বাহিৰত বোলে, সেইটো কাৰণে কেঞ্চেল কৰি দিলে। খালি ডেলিভাৰী দুটা ল'ব ঘৰৰ কাৰণে, আৰু বেলেগ ঠাইত কম দামী বস্তু য'ত পোৱা যায় আমি তাতলৈ এতিয়া যাম। কম দামী বস্তু ক'ত পোৱা যায়, পেট ভৰিব কিন্তু টকা কম যাব, সেই হিচাপত আমি এতিয়া যাম আৰু এটা ঠাইত, তাতে গৈ খাম, তাতে আপোনালোকক দেখুৱাম, তাৰ পৰা আপোনালোকক জনাম কি কি খাই আছে। গতিকে ইয়াৰ ভিডিঅ' ইয়াতে শেষ কৰিলোঁ। আৰু আমি অৰ্ডাৰ হৈ আছে, অৰ্ডাৰ হৈ আছে, ইয়াতে খোৱাৰ অৰ্ডাৰ হৈ আছে। নাই হোৱা নাই। এইটো কি কম দামী হোটেলত গৈ খাম? কম দামী হোটেলত কিয় হৈ গ'ল? যদি আমাৰ দাদাক নাই একো নাই ভিজুতি হ'লে তোমাৰ হ'ব, তুমি বাহিৰৰ পৰা আহিছা, আমি ভিতৰৰ পৰা। আমি আহিলোঁ এতিয়া চাওক বাইপাছ ৰেষ্টুৰেণ্টত আহিছোঁ। এতিয়া আমি গৰিবেটা হোটেলত আহিছোঁ, অলপ দুখীয়া হোটেল আৰু দুখীয়া হোটেলত আহিছোঁ। তাততো ডমিন'জত বহুত দাম, বস্তুবিলাকৰ দাম বেছি, আমাৰ বাজেটত নাছিল, দুখীয়া মানুহ, সেইটো কাৰণে আমি এতিয়া দুখীয়া ঠাইত আহিছোঁ। নগাঁও বাইপাছ যিটো আছে বাইপাছ ৰেষ্টুৰেণ্ট যিটো আছে, বহিছোঁ এতিয়া। আমি অৰ্ডাৰ কৰিছোঁ কফি অৰ্ডাৰ কৰিছোঁ। আৰু মই কিবা এটা কিছু কৰিছোঁ, কাম এটা কৰিছোঁ। আৰু এই বাহিৰত থকা যিজন, সেইজনে কি কৰিছে জানেনে আপোনালোকে? ৰাইজসকল আপোনালোকে জানে, ইমান কনজুচ হৈছে, 5টা বনাব বিচাৰিছিল, 3টা কফি লৈ 5টা বনাব বিচাৰিছিল, বুজি পালে? এতিয়া আমি কফি অৰ্ডাৰ কৰিম, কফি খাম, কফি খাই আমি চিধা ঘৰলৈ ওলাম। গতিকে কি বস্তু? শৰ্মা নাই, এইটো বন্ধ হ'ল। নাই, এইটো বন্ধ হ'ল, শৰ্মা ৰেট বঢ়াই দিছে কাৰণে বন্ধ কৰিলে। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আৰু কমেণ্ট কৰি নিশ্চয় জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব। মই কিবা এটা ক'ব আছোঁ, ছাবস্ক্ৰাইব নকৰিব, লাইক নকৰিব, ডিছলাইক কৰি দিব। ঠিক আছে, সি বাহিৰৰ মানুহটো, গতিকে তাৰ কথা যদি শুনে আপোনালোকে শুনক। মই কিন্তু ভিতৰৰ মানুহ দেই, আপোনালোকৰ ওচৰৰ মানুহ। এইটো বেংককত থাকে, ই এনেকেই আৰু। গতিকে বন্ধুসকল কৰি দিব মোৰটো ছাবস্ক্ৰাইব। ঠিক আছে, তেন্তে আজিৰ ভিডিঅ' ইয়াতে শেষ কৰিলোঁ। জয় হিন্দ, জয় আই অসম। জয়